নমস্কাৰ এই মোৰ জনাইছো এটা ব্ৰেকিং নিউজ জুনমুনিৰ আমাৰ সন্দৰ্ভত আহি পৰিছে এটা ডাঙৰ খবৰ এইবাৰ ৰাইজৰ মাজত এটাই প্ৰশ্ন জুনমুনিৰ মাতৃয়ে ন্যায় পাবনে নাই কিয়নো ৰাজ্যত আজি অব্যাহত আছে জুনমুনি তদন্ত এই তদন্ত প্ৰক্ৰিয়াটো ধাৰাবাহিকভাৱে অব্যাহত ৰখা হৈছে বিভিন্ন প্ৰান্তত চিবিআইয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে তাৰ মাজতে এটা প্ৰশ্নই উত্থাপন হৈ আছে যে প্ৰায় 1.5 মাহ উকলি যোৱাৰ পিছতো কোনো তথ্য পোহৰলৈ অহা নাই সকলোৱে প্ৰশ্ন কৰিছে যে চিবিআইয়ে তদন্ত ক্ষিপ্ৰতৰ কৰিছে নে নাই জুনমুনি মাতৃৰ এজাহাৰত আৱাজতি ৰাভা এছপি লীনা দলে ৰূপজ্যোতি কোহলিৰ নাম উল্লেখ কৰা হৈছিল কিন্তু এইসকল আৰক্ষী বিষয়াসকল ক'ত গ'ল ইয়াক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰি আছে জুনমুনিক কোনে কোনে হত্যা কৰিছে সেয়া জানিবলৈ বিচাৰিছে একাংশই প্ৰত্যক্ষদৰ্শী প্ৰণৱ ওৰফে নালিয়া এতিয়া ক'ত গ'ল লীনা দলে আৱাজতি ৰাভা ৰূপজ্যোতি কলিতা এতিয়ালৈকে তদন্তৰ আওতালৈ অহা নাই কিয় সকলোৱে জানিব বিচাৰিছে যে জুনমুনিক প্ৰকৃততে হত্যা কৰা হৈছে নে দুৰ্ঘটনা হৈছিল আচল ৰহস্যটো জানিবলৈ বাট চাই আছে একাংশই কেতিয়া ধৰা পৰিব জুনমুনি হত্যাকাৰীক ইয়াক লৈ সকলোৱে প্ৰশ্ন কৰি আছে